নমস্কাৰ পুনৰ আপোনালোকৰ মাজলৈ আগবঢ়াই আনিছোঁ আৰু এটি নতুন কবিতা আৰু আজিৰ কবিতাটো এক বিশেষ কবিতা যি কবিতা এখনটা আশা কৰোঁ আপোনালোকে ভাল পাব শুনিবলৈ কবিতাটি আবৃত্তি কৰাৰ আগতে তেওঁৰ এটি সৰু পৰিচয় এটা দাঙি ধৰিছোঁ তেওঁ বিশেষ কিছুমান প্ৰতিভাৰ গৰাকী তেওঁ নাটক কৰে তেওঁ বিভিন্ন সামাজিক ক্ষেত্ৰতো তেওঁ জড়িত ভাল ভাল কবিতা লিখে আৰু তেওঁ অলপ কেইদিনমান আগতেই তেওঁৰ এখনি কাব্যগ্ৰন্থ প্ৰকাশিত হৈছিল আৰু সেই কাব্যগ্ৰন্থখনৰ নাম তুমি কোৰ বতাহ যিসকলে কবিতা পুথিখন বা কাব্যগ্ৰন্থখন সংগ্ৰহ কৰা নাই আপোনালোকে সংগ্ৰহ কৰি ল'ব পাৰে মই ডেছক্ৰিপশ্যনত তেওঁৰ ফোন নম্বৰটো দি দিম আপোনালোকে সেই ফোন নম্বৰত কল কৰি তেওঁৰ পৰা সেই কাব্য পুথিখন সংগ্ৰহ কৰিব পাৰে তেওঁৰ দ্বাৰা লিখিত এটা কবিতা আজি বাছি লৈছোঁ আজিৰ দিনটোৰ বাবে আহকচোন কবিতাটি আমি আবৃত্তি কৰোঁ কবিতাটিৰ শিৰোনাম বহাগৰ টোপনি আৰু কবি শ্ৰীযুত চন্দ্ৰকুমাৰ বৰা এনে এটা বহাগৰ বতৰতেই তোমাক মই দেখিছিলোঁ তুমি ৰৈ আছিলা সেই শাখুৰ সিপাৰে মুগাৰ সাজযোৰে যে তোমাক বৰকৈ খুৱাইছিল কপৌ ফুলপাহ ছিঙিব নোৱাৰি সেন্দুৰীয়া গাল দুখনি ৰ'দত যে তীৰ বিৰাই আছিল সৰসৰাই বৈ আহিছিল দুচকুৰে তপত চকুলো দুধাৰি সেই দিন ধৰি বুকুৰ দুৱাৰ খুলি ৰাখিছোঁ তুমি আহিবা বুলি বৰদৈ চিলাজনী এইবাৰ বাৰুকৈ বলিছে শিমলু গছৰ আগে কলহে পানী ঢালিছে তামোলৰ গছবোৰো ভাঙিছে মৰাঠাৰি ভঙাৰ দৰে এতিয়া নিশা 12টা বাজিছে বুকুৰ দুৱাৰ খুলি মই শুই পৰিছোঁ আহিলে আহিবা তুমি মোৰ বুকুলৈ সোমাই মই জানো তুমি নাহা তথাপি খুলিয়ে ৰাখিছোঁ খুলি নাৰাখিলেহে নাহে মোৰ টোপনি জানানে নাহে মোৰ টোপনি ধন্যবাদ আজিৰ এই কবিতাটি আবৃত্তি কৰোঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব আৰু যিহেতু এজন প্ৰবক্তাৰ কবিতা বা এজন খুব সমাজত এটা ভাল প্ৰতিষ্ঠিত কবি তেওঁৰ এটি কবিতা আবৃত্তি কৰিবলৈ লোৱাৰ এটা সাহস কৰিছোঁ আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ যদি কবিতাটি ভাল লাগিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক যেন আৰু আগলৈও এনেধৰণৰ কবিতা পাই থাকে ওচৰে পাজৰে থকা যিমানখিনি কবিতা ভাল পোৱা যিসকল লোক আছে যিসকল কবি আছে তেওঁলোকলৈ চেনেলটো আগবঢ়াই দিয়ক আৰু আপোনালোকে সুখে থাকক সন্তোষে থাকক তাৰে কামনাৰে আজিৰ এই কবিতাৰ শিতানটো ইয়াতেই সামৰণি মাৰিছোঁ ধন্যবাদ আপোনালোকৰ দিনবোৰ শুভ হওক বাই